নমস্কাৰ। বিজয় মালিয়া ৯,০০০ কোটি টকা বেংকৰ পৰা লৈ পলাল। নীৰৱ মোদী প্ৰায় ১০,০০০ কোটি টকা জালিয়াতিৰ জৰিয়তে PNB বেংকৰ পৰা সৰকালে। ললিত মোদী IPL স্কেম আৰু মানি লণ্ডাৰিং এক্টত জড়িত। এই সকলোবোৰ অপৰাধীক ভাৰত চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? এই সকলোবোৰ অপৰাধী পলাই গৈ লণ্ডনত ঘূৰি ফুৰিছে আৰু মোদী চৰকাৰে মুখ মেলি চাই আছে। ৰ'বচোন, এই সকলোবোৰ অপৰাধী পলাই কেৱল লণ্ডনলৈকে কিয় গৈছে? এনেকুৱা নহয় যে ভাৰত চৰকাৰৰ অপৰাধীয়ে যায়। পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ, সেনা প্ৰমুখ পাৰভেজ মুশ্বাৰফ এইবোৰোনো লণ্ডনত গৈ কিয় সোমাই আছেগৈ? গোটেই পৃথিৱীৰ অপৰাধীবোৰ লণ্ডনলৈকে কিয় যায়? এক কথাত ইংলেণ্ডে পৃথিৱীৰ যিমানবোৰ অপৰাধী আছে সকলোকে নিজেই মাতি আনে। ইংলেণ্ডে কয় যে পৃথিৱীৰ যিকোনো মানুহে যদি ইংলেণ্ডত ২ মিলিয়ন পাউণ্ড অৰ্থাৎ প্ৰায় ২০ কোটি টকা ইনভেষ্ট কৰে তেন্তে কিছু বছৰৰ বাবে তেনে ব্যক্তি থকাৰ দায়িত্ব চৰকাৰে নিজেই লয় গল্ডেন ভিজাৰ জৰিয়তে। এনেকুৱা নহয় যে ভাৰত চৰকাৰে হাতত হাত ধৰি বহি থাকিব। ইয়াৰ বাবে ভাৰত চৰকাৰে ইংলেণ্ডৰ লগত প্ৰত্যাৰ্পণ চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তি কোনো ইণ্টাৰনেশ্যনেল ল নহয়, ই মাথো দুখন দেশৰ মাজত স্বাক্ষৰিত চুক্তি। এই চুক্তিৰ জৰিয়তে কোনো ভাৰতীয় অপৰাধী যদি ইংলেণ্ডলৈ পলাই যায় তেতিয়া চৰকাৰে ক'ব পাৰিব যে এইজন অপৰাধী আপোনাৰ দেশলৈ পলাই আহিছে, গতিকে ইয়াক ধৰিব লাগে। এতিয়া ধৰাটো সেইখন দেশৰ ওপৰত নিৰ্ভৰ কৰে। তাৰোপৰি ইয়াৰ বাবে ইণ্টাৰনেশ্যনেল পুলিচ বা ইণ্টাৰপল আছে। ইণ্টাৰপলে ৰেড কৰ্নাৰ নটিচ জাৰি কৰি সেইখন দেশত অপৰাধীক ধৰে। ভাৰতে 1992তে এই প্ৰত্যাৰ্পণ চুক্তি স্বাক্ষৰিত কৰিছে। এই সন্ধিৰ অধীনত কোনো মিলিটেৰী লিডাৰ বা পলিটিকেল লিডাৰৰ প্ৰত্যাৰ্পণ নকৰে, কিন্তু দুয়োখন দেশতে যিটো ক্ৰাইম হয় তেনেকুৱা ব্যক্তিক প্ৰত্যাৰ্পণ কৰে। তাৰ বাবে প্ৰথম উপযুক্ত তথ্য সহকাৰে এইটো ভাৰত চৰকাৰে প্ৰমাণ কৰিব লাগিব যে ব্যক্তিজন অপৰাধী হয়, আৰু তাৰ পাছত এইটো কথাৰ গেৰাণ্টি দিব লাগিব যে যিটো বিষয়ৰ ওপৰত তেওঁৰ তথ্য প্ৰমাণ দিয়া হৈছে সেই বিষয়ৰ কেছে ইণ্ডিয়াত চলিব। এনেকুৱা নহয় যে বেংক জালিয়াতিত প্ৰমাণ দিয়া এজন ব্যক্তিক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰি তেওঁৰ ওপৰত আন কেছ চলাব পাৰিব। ভাৰতে এই সকলোবোৰ কৰিলে, কিন্তু ইয়াৰ পাছতো ইংলেণ্ডত কেছ লেহেমীয়া কৰি থয়। কাৰণ ইংলেণ্ডৰ চৰকাৰে প্ৰথমতে ইংলেণ্ডৰ কোৰ্টত প্ৰমাণিত হ'ব লাগিব যে তেওঁ ব্যক্তিজন দোষী হয়। ইয়াৰ আৰম্ভণি হয় ইংলেণ্ডৰ ডিষ্ট্ৰিক্ট কোৰ্টত, তাৰ পাছত যায় হাইকোৰ্ট, তাৰ পাছত ছুপ্ৰিম কোৰ্ট। এইবোৰ কোৰ্টবোৰৰ প্ৰচেছিঙত কেইবাবছৰো পাৰ হৈ যায় আৰু শেষত একেবাৰে বাধাৰ সৃষ্টি কৰে ইউৰোপিয়ান কোৰ্ট অফ হিউমেন ৰাইটছে। ই সকলোতকৈ বেছি প্ৰটেকশ্যন অপৰাধীক দিয়ে। এইখন কোৰ্টত হিউমেন ৰাইটছৰ প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ দিশ, যেনে জেইলৰ অৱস্থা কেনেকুৱা, হিউমেন ৰাইটছ ভাইলেশ্যন আদি চায়, আৰু এইবোৰত যদি ছেটিছফাই নহয় তেন্তে অপৰাধীক প্ৰত্যাৰ্পণ নকৰে। গতিকে ইংলেণ্ডৰ পৰা ভাৰতীয় অপৰাধীক ঘূৰাই অনাটো এটা বৰ সাংঘাতিক ব্যৱস্থা। তথাপিতো ভাৰত চৰকাৰে নিজৰ দিশৰ পৰা কৰিবলগীয়া সকলোবোৰ কৰিছে আৰু বাকীখিনি ইংলেণ্ড চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ধন্যবাদ।